ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। দশম শ্ৰেণীৰ বিদ্যাৰ্থীসকলক তোমালোকে আমাৰ চেনেলত বৰ্তমান কুৰুক নামৰ পাঠটিৰ এমচিকিউ প্ৰশ্ন উত্তৰ পঢ়ি আছা। ইতিমধ্যে আমি 4টা খণ্ড পঢ়িলো আৰু তোমালোকক যেহেতু মই কৈছিলো যে এই পাঠটিৰ পৰা 80টা এমচিকিউ প্ৰশ্ন বিচাৰি উলিয়াই দিম আৰু সেয়েহে এইটো অন্তিম খণ্ড। ইয়াতে 66ৰ পৰা 80 লৈকে তোমালোকে প্ৰশ্ন উত্তৰ কৰিবলৈ পাবা। আৰু দুই এটা প্ৰশ্ন আমি যেহেতু লেসনটো সৰু দুটা পেজৰ সেই কিখন প্ৰশ্ন অলপ ইফাল সিফাল কৰিব লগা হৈছে বা দুই এটা প্ৰশ্ন হয়তো ৰিপিট হ'ব পাৰে, কিন্তু ইয়াৰ দ্বাৰা তোমালোকৰ একো ক্ষতি নহয়, তোমালোকৰ ৰিভাইজ হ'ব। কিন্তু পৰাপক্ষত মই যিমান পাৰো মানে বেলেগ ধৰণৰ প্ৰশ্ন বনাবলৈ যত্ন কৰিছো। ইয়াতে চোৱা 66 নাম্বাৰটো, হোৱাট এক্টিভিটি মাইট ইউ পাৰ্টিচিপেট ইন এট দ্য কাবেৰী ৰিভাৰ। অৰ্থাৎ কাবেৰী ৰিভাৰত, কুৰ্গৰ কাবেৰী ৰিভাৰত তলত দিয়া অপচন কেইটাৰ ভিতৰত তোমালোকে কোনটো এক্টিভিটি কৰিব পাৰা, বা কোনোবা ব্যক্তিয়ে যদি কুৰ্গত ভ্ৰমণলৈ যায়, ভ্ৰমণলৈ গ'লে এই তলৰ এক্টিভিটি কেইটাৰ কোনটো এক্টিভিটি কৰিব পাৰে। অপচনত কি আছে? বটিং মানে নাও চলন, এতিয়া বি নম্বৰত কৈ আছে ফিচিং মাছ ধৰা কাম, আৰু চি নম্বৰত কৈ আছে ৰাফটিং। ঠিক আছে, ৰাফটিংটো তোমালোকে জানাই বঠা মাৰা খেলে এবিধ। আৰু উত্তৰটো চাই লোৱা, ইয়াৰে আটাইকেইটা তোমালোকে মনত ৰাখিব লাগিব। আটাইকেইটা কুৰ্গত গ'লে কাবেৰী ৰিভাৰত এই আটাইকেইটা বস্তুৱে প্ৰচলিত। ঠিক আছে, এতিয়া আমি 67 নম্বৰলৈ আগবাঢ়িম। তোমালোকে ধৰিব পাৰিছা নিশ্চয় এই প্ৰশ্নটো। ছাত্ৰ-ছাত্ৰীসকল 67ত কোৱা হৈছে what does the theory of Arab origin of Qadabuz suggest about their cultural attire? ইয়াতে চোৱা ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ তোমালোকে যেতিয়া দশম শ্ৰেণীৰ পৰীক্ষা দিবা, HSLC পৰীক্ষা দিবা, যোৱা দুবছৰ হৈছে 23-24টো ইংৰাজীৰ পৰা অসমীয়া কৰিব দিয়ে 3টা বা 4টা বাক্য, হয়নে? সেয়েহে তোমালোকে ইংৰাজী শব্দবোৰৰ অৰ্থটো অসমীয়াত জানিব লাগিব, অতি দৰকাৰী। এই প্ৰশ্নটোত কৈছে হোৱাট ডাজ দ্য থিয়ৰী অফ আৰব অৰিজিন, অৰ্থাৎ আৰব অৰিজিনৰ যিটো সূত্ৰ আছিলে বা থিয়ৰী আছিলে, অৰ্থাৎ কোনটো থিয়ৰী আছিলে যে কুৰ্গৰ মানুহবোৰ, কদাবু মানুহবোৰ আৰবৰ পৰা আহিছে, এনেকুৱা এটা কথা প্ৰচলিত। সেই কথাটোৱে ইয়াতে কোৱা হৈছে। আৰু ইয়াতে কোৱা হৈছে যে এই সূত্ৰটোৱে কি সাজেষ্ট কৰে, মানে কি কয় আমাক, এবাউট দেয়াৰ কালচাৰেল এটায়াৰ, অৰ্থাৎ তেওঁলোকৰ কালচাৰেল এটায়াৰৰ বিষয়ে। এটায়াৰ শব্দটো তোমালোকে আগতে পাইছানে? বহু ছাত্ৰ ছাত্ৰী হয়তো নাজানিব পাৰা, সেয়েহে মই কৈ দিছো। এটায়াৰ মানে হৈছে পৰিধান কৰা কাপোৰ, কাপোৰক বুজায় এটায়াৰ মানে, সাজপাৰক বুজায়। ঠিক আছে, ইয়াৰে উত্তৰটো আহি গৈছে। ইয়াতে কৈছে যে ইট ফিচাৰ্ছ দ্য কুফিয়া চিমিলাৰ টু কুফিয়া, অৰ্থাৎ তেওঁলোকে কুফিয়া নামৰ এটা কাপোৰ পিন্ধে, এবিধ কাপোৰ পিন্ধে যিটো কুফিয়াৰ দৰে একে। কুফিয়াবোৰ আৰবসকলে পিন্ধে, তাৰমানে সেইটো কথা মনত ৰাখিব লাগিব। এতিয়া 68 নম্বৰটো প্ৰশ্নটো চোৱা। 68 নম্বৰত কোৱা হৈছে হোৱাট ছিজন ইজ কনচিডাৰ্ড পাৰফেক্ট ফৰ ভিজিটিং কুৰ্গ, অৰ্থাৎ কুৰ্গলৈ যদি কোনোবাই ভ্ৰমণত আহে তেনেহলে কোনটো ঋতু ভ্ৰমণৰ কাৰণে আটাইতকৈ উপযুক্ত, অৰ্থাৎ কোনটো ঋতুত ভ্ৰমণ কৰিলে একো অসুবিধা হোৱাৰ সম্ভাৱনা কম, অসুবিধা কমকৈ পাব বা অসুবিধা নাপায়, পাৰফেক্ট ছিজন। ঠিক আছে, ইয়াতে তোমালোকে প্ৰথমতে ইয়াৰ উত্তৰটো এলিমিনেট কৰিব পাৰিব লাগিব। এলিমিনেট মানে হৈছে অশুদ্ধ উত্তৰকেইটা বাহিৰ কৰি দিব লাগিব। ঠিক আছে, যেতিয়া তোমালোকে এটা প্ৰশ্নৰ উত্তৰ নাজানিবা, ঠিক আছে, যেতিয়া আমাৰ MCQ কুৱেশ্যন আনসাৰ থাকে, তাতে এটা সুবিধাও থাকে, আমি প্ৰশ্ন এটাৰ উত্তৰ নাজানিলেও অশুদ্ধ উত্তৰকেইটা যদি বাহিৰ কৰি দিব পাৰো তেনেহলে শুদ্ধ উত্তৰটো ৰৈ যাব। সেয়েহে তোমালোকে এই কথাটো সদায় মন কৰিবা। ইয়াতে মনচুনটো হ'ব নোৱাৰে, মনচুনত যেতিয়া বৰষুণ দিব, হয়নে? তাৰপিছত উইণ্টাৰতো মানুহ বেছি নাযাব। ইয়াতে কোৱা হৈছে অটম টু স্প্ৰিং, অৰ্থাৎ অটম মানে কি কাল তোমালোকে জানা নহয়? অটম মানে শৰৎকাল, শৰৎকালৰ পৰা স্প্ৰিঙলৈকে অৰ্থাৎ বসন্ত কাললৈকে, শৰৎকালৰ পৰা বসন্ত কাললৈকে এই সময়খিনিয়ে হৈছে কুৰ্গলৈ ভ্ৰমণ কৰাৰ আটাইতকৈ উপযুক্ত সময়। তোমালোকে মনত ৰাখিবা। আৰু এই প্ৰশ্নটোকে ঘূৰাই পকাই বহুত ধৰণে দিব পাৰে, কেতিয়াবা ওলোটাকে দিব পাৰে, বা ওলোটাকে আমি সুধিছো যে সময়টো সোধা হৈছে ছেপ্টেম্বৰৰ পৰা মে, মাৰ্চ এনেকুৱা ধৰণৰ, নহয় জানো, জুন এনেকুৱা ধৰণৰ, বা ঘূৰাই পকাই আমি এইখিনি কথাকে 3টামান প্ৰশ্ন বনাইছো, তোমালোকে নোট কৰি ল'বা আৰু কোনটো প্ৰশ্ন কেনেকে সোধা হৈছে এইটো মনোযোগ দিবা। ইয়াতে 69টো চোৱা, হোৱাট মেজৰ ৰিভাৰ ৰানছ থ্ৰু কুৰ্গ এনহেন্সিং ইটছ নেচাৰেল বিউটি। ইয়াতে চোৱা, আমাৰ এইটো প্ৰশ্ন আগতে সুধিছো, কিন্তু ইয়াতে আমি প্ৰশ্নটোত অলপমান সামান্য সলনি কৰি দিছো। ইয়াতে কোৱা হৈছে যে কুৰ্গত ৰিভাৰ বহুত আছে,
বা মেজৰ ৰিভাৰ বুলি কৈছে সৰি মেজৰ ৰিভাৰ মানে প্ৰধান ৰিভাৰ মানে প্ৰধান ৰিভাৰ কুৰ্গৰ মাজেৰে কোনটো গৈছে এটো তোমালোকে সহজ কিন্তু প্ৰশ্নটোত সেকেন্ড অংশখিনি চোৱা এনহেন্সিং ইট নেচাৰেল বিউটি ইয়াতে তোমালোকে শুনিব বুজিব লগা এটা শব্দ আছে নহয় জানো এনহেন্সিং মানে কি এনহেন্সিং মানে কিবা এটা বস্তুৰ গুণ বঢ়াই দিয়া ঠিক আছে এনহেন্সিং মানে কোৱালিটি বঢ়াই দিয়া ইয়াতে কৈছে প্ৰাকৃতিক সৌন্দৰ্য বঢ়াইছে কুৰ্গৰ এখন নদীয়ে প্ৰাকৃতিক সৌন্দৰ্য বঢ়াইছে বুলি প্ৰশ্নটোত কৈছে আৰু ইয়াৰ উত্তৰটো আমি চাই লওঁ ইয়াৰ উত্তৰটো তোমালোকে এটাই জানা সহজ প্ৰশ্ন সহজ উত্তৰ নহয় জানো ইয়াৰ উত্তৰটো হৈছে কাবেৰী কাবেৰী নদীখন কুৰ্গেৰে মাজেৰে বৈ গৈছে এতিয়া আমি 70 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম 70 নম্বৰ প্ৰশ্নটো কি আছে চোৱা তোমালোকে ইয়াতে কৈছে what adventurous activity can convert even the most laid back individuals in Coorg adventurous activity তোমালোকে গমে পাইছা যে দুঃসাহসিক কাৰ্যকলাপ বা দুঃসাহসিক ক্ৰীড়া বা ৰোমাঞ্চকৰ ক্ৰীড়া এনেকুৱা ধৰণৰ আমি কথা ক'ব পাৰো এডভেঞ্চাৰাছ শব্দটোৰ লগত নহয় জানো এতিয়া এনেকুৱা ধৰণৰ এক্টিভিটি যিয়ে তাৰমানে কনভাৰ্ট কৰিব কনভাৰ্ট মানে সলনি হৈ যাব কিবা এটা বস্তুৰ পৰা আন এটা বস্তুলৈ পৰিৱৰ্তন হৈ যাব সেইটো হৈছে কনভাৰ্ট ইভেন দ্য মোষ্ট লাইট বেক ইণ্ডিভিজুৱেল ইন কুৰ্গ অৰ্থাৎ একেবাৰে ৰিলেক্স হৈ থকা মানুহ একেবাৰে সাধাৰণ মানুহ এজন এলোহা মানুহ এজন বা ৰিলেক্স মানুহ এজনও তাৰমানে কেনেকুৱা ধৰণৰ কাম কৰিব পাৰে তাতে কয় ইয়াতে অপচন কেইটা চাই লোৱা এই প্ৰশ্নটো কিন্তু অলপ জটিল তোমালোকৰ কাৰণে ঠিক আছে ইয়াতে এ নম্বৰটোত কোৱা হৈছে বাৰ্ড ৱাচিং ৰিভাৰ ৰাফটিং তোমালোকে কেম্পিং ষ্টাৰগেজিং সৰি সো তোমালোকে ইয়াৰে উত্তৰটো কি হ'ব ৰিভাৰ ৰাফটিং হ'ব এই কথাটো মনত ৰাখিবা কিন্তু বাকি কেইটা অপচন এলিমিনেট কৰিব পাৰিবা নিশ্চয় পৰীক্ষাত যদি আহে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে বাৰ্ড ৱাচিং বা এইবোৰ এলিমিনেট কৰিব লাগিব এতিয়া 71 নম্বৰ প্ৰশ্নটো চোৱা what makes Kurgi homes unique in terms of their hospitality অৰ্থাৎ কুৰ্গত থকা ঘৰবোৰ মানে কিয় ইউনিক বা একক হয় কিহৰ কাৰণে একক হয় in terms of their hospitality অৰ্থাৎ তেওঁলোকৰ hospitality অৰ্থাৎ আতিথ্যতাৰ ক্ষেত্ৰত কুৰ্গৰ হোমবিলাক কিয় ইউনিক এতিয়া আমাৰ চাৰিটা অপচন দিছে অপচন কেইটা বুজি লোৱা দে অফাৰ ফ্ৰী মিলছ অৰ্থাৎ আমি যদি কুৰ্গত যাওঁ কাৰোবাৰ ঘৰত যদি আলহী হওঁ তেনেহলে তেওঁলোকে আমাক বিনামূল্যে খাদ্য দিব বুলি কৈছে ঠিক আছে এইটো হ'ব হয় জানো বি নম্বৰটো চোৱা দে ৰিকাউণ্ট নিউমাৰাছ টেলছ অফ ভেলৰ এতিয়া ইয়াতে এটা শব্দ শিকিবলগীয়া আছে তোমালোকে দে ৰিকাউণ্ট মানে মনত পেলাই নিউমাৰাছ মানে অসংখ্য টেলছ মানে কাহিনী এতিয়া ভেলৰ মানে হৈছে সাহস দুঃসাহসিক কাৰ্যকলাপ ইয়াৰে উত্তৰটো বি এ হ'ব দে ৰিকাউণ্ট নিউমাৰাছ টেলছ অফ ভেলৰ সেইকাৰণে কুৰ্গৰ হোমবিলাক তেওঁলোকৰ আতিথ্যতাৰ কাৰণে বিখ্যাত বুলি কোৱা হৈছে এতিয়া 72 নম্বৰটো চোৱা what type of wild creatures can you expect to see in Coorg অৰ্থাৎ তুমি যদি কুৰ্গত যোৱা তুমি তেনেহলে কোনবিধ বন্য জীৱক তুমি লগ পাবা বা দেখা পাব পাৰা ইয়াৰ অপচন কেইটা কোৱা হৈছে এড কোৱা হৈছে লায়ন এণ্ড চিতা বিট কোৱা হৈছে মাকাউছ মালাবাৰ স্কুইৰেল ল্যাঙ্গাৰ্ছ এণ্ড স্লেণ্ডাৰ লৰিছ আৰু চিট কোৱা হৈছে পোলাৰ বিয়াৰ্ছ এণ্ড পেঙ্গুইনছ পাইথনছ এণ্ড কব্ৰাছ ডিট কোৱা হৈছে ঠিক আছে ইয়াতে যেতিয়া আমাক প্ৰশ্নটো দিব আমাৰ এটা কমন এটা ধাৰণা এটা থাকে যে আমাৰ জংগলত বা হাবি থাকিলে বনৰীয়া জীৱ বুলি ক'লে লায়ন চিতা বা কব্ৰা পাইথন এইবোৰৰ কথা আহে আৰু সি নম্বৰটোতো আমি সিধা এলিমিনেট কৰি দিব পাৰো সি নম্বৰটো কিয় এলিমিনেট কৰি দিব পাৰো পোলাৰ বিয়াৰ অকল ক'ত পায় তোমালোকে জানাই মানে ঠাণ্ডা ঠাইত মেৰু অঞ্চলতহে পায় ঠাণ্ডাত আৰু পেঙ্গুইন য'ত নাপায় গৰম ঠাইত নাপায় আৰু ইয়াতে আমাৰ কুৰ্গতটো পোৱাৰ সম্ভাৱনা একেবাৰে ক্ষীণ ইয়াৰে উত্তৰটো তোমালোকে ধৰিব পাৰিছা মাকাউছ মালাবাৰ স্কুইৰেলছ ল্যাঙ্গাৰ্ছ এণ্ড স্লেণ্ডাৰ লৰিছ এই প্ৰাণীকেইটাৰ নাম মনত ৰাখিবা কেতিয়াবা এই প্ৰশ্নটোকে অলপ সাল সলনি কৰি অলপ বেলেগ ধৰণে দিব পাৰে সেয়ে তোমালোকে এই আটাইকেইটা নাম মনত ৰাখিবা 73 চোৱা what type of fish is abundant in the waters of Coorg's rivers কুৰ্গৰ ইয়াতে কিন্তু প্ৰশ্নটোত পুৰেল কৰি দিয়া হৈছে যে কুৰ্গত যিমানবিলাক ৰিভাৰ আছে এই ৰিভাৰত কোনটো ফিছ বহুত পোৱা যায় এইটো সহজ প্ৰশ্ন তোমালোকৰ কাৰণে সহজ উত্তৰ আমি আগতে আলোচনা কৰিছো আমি হেহে উত্তৰটো চাই নেক্সট প্ৰশ্নলৈ আগবাঢ়িম উত্তৰটো তোমালোকে জানাই মাহাসিৰ এতিয়া আমি 74 নম্বৰলৈ আগবাঢ়িছো 74ত কি কৈছে হোৱাট ডু দ্য মংকছ এট বাইলাকুপে ৱেৰ
এইটো আমি আগতে আলোচনা কৰিছো, কিন্তু তোমালোকে যাতে ৰিভাইজ কৰি মনত ৰাখিব পৰা সেয়েহে এই প্ৰশ্নটো আৰু এবাৰ ৰাখিছো। আৰু তোমালোকক মই ইতিমধ্যে কৈছো যে পাঠটো যথেষ্ট চুটি, আৰু আমি MCQ বনাওঁতে সম্ভাৱ্য যিমানবোৰ প্ৰশ্ন হ'ব পাৰে সিমানখিনি মই যত্ন কৰিছো। সেয়েহে তোমালোকে এই কথাটো অলপ মন দিবা। দুই এটা প্ৰশ্ন ইফাল সিফাল হ'ব পাৰে বা ৰিপিটো হ'ব পাৰে, কিন্তু ইয়াৰ পৰা তোমালোকৰ ক্ষতি নহয়, তোমালোকৰ ৰিভাইজটো ভাল হ'ব। ইয়াতে প্ৰশ্নটো দিছে বাইলাকুপে নামৰ ঠাইটুকুৰা। তোমালোকে বাইলাকুপে নামৰ ঠাইটুকুৰা মনত ৰাখিব লাগে যে বাইলাকুপেত কি হৈছিলে, তিব্বতৰ পৰা যিমানবোৰ বুদ্ধিষ্ট মংক আছিলে, সন্যাসী আছিলে, তেওঁলোকে ভাৰতবৰ্ষত আহিছিলে, পলাই আহিছিলে। ঠিক আছে, যেতিয়া তিব্বতৰ পৰা ভাৰতবৰ্ষলৈ পলাই আহিছিলে আশ্ৰয় বিচাৰি, সংস্থাপন বিচাৰি, ঠিক আছে, তেতিয়া কি হৈছিলে, তেতিয়া ভাৰত চৰকাৰে তেওঁলোকক সংস্থাপিত কৰিছিলে এটা ঠাইত, আৰু সেই ঠাইটো হৈছে বাইলাকুপে। এতিয়া বাইলাকুপেত যিবিলাক মংক থাকে তেওঁলোক হৈছে প্ৰথম কথা বুদ্ধিষ্ট মংক। ঠিক আছে, তোমালোকে যদি প্ৰশ্নটো পকাই দিয়ে হিন্দু মংক বা বেলেগ কিবা, তোমালোকে মনত ৰাখিব লাগিব যে বুদ্ধিষ্ট মংক মানে বৌদ্ধ ভিক্ষু বা বৌদ্ধ সন্যাসী। ঠিক আছে, এতিয়া ইয়াতে প্ৰশ্নটো সহজ প্ৰশ্ন। এইটো ইয়াতে কৈছে যে এই সন্যাসীবোৰে, বাইলাকুপেত থকা সন্যাসীবোৰে কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধে। কিন্তু যদিও এই প্ৰশ্নটো সহজ, তোমালোকৰ পাজুল হোৱা চান্স আছে, সেয়েহে এই প্ৰশ্নটো ৰখা হৈছে। ইয়াৰে উত্তৰটো তোমালোকে অনুমান কৰা, মই নকওঁ, আৰু উত্তৰটো তোমালোকে কিন্তু ভালদৰে মনত ৰাখিব লাগিব যাতে ভৱিষ্যতে তোমালোকে পাহৰি নোযোৱা। ঠিক আছে, এতিয়া আমি উত্তৰটো চাই লওঁ। এতিয়া তোমালোকে নিশ্চয় উত্তৰটো মনত ৰাখিবা, ৰেড অক্ৰে আৰু য়েলো ৰবছ। ঠিক আছে, তাৰ পাছত আমি 75 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম। 75 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা। 75ত কোৱা হৈছে যে হোৱাট টাইপ অফ ট্ৰি ডুৱেলাৰ্ছ কেন ইউ ফাইণ্ড ইন কুৰ্গ। এই প্ৰশ্নটো অলপ ট্ৰিকি মানে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ কৰোঁতে অলপ সাৱধান হ'ব লাগিব। ইয়াতে কোৱা হৈছে যে হোৱাট টাইপ অফ ট্ৰি ডুৱেলাৰ্ছ কেন ইউ ফাইণ্ড ইন কুৰ্গ, অৰ্থাৎ ডুৱেলাৰ মানে কি, যে বাসিন্দা। ঠিক আছে, অৰ্থাৎ যিবোৰ জীৱ জন্তু গছত বাস কৰে। ঠিক আছে, বহু জীৱ জন্তু আছে গছত বাস নকৰে, নহয় জানো? কিন্তু এই প্ৰশ্নটোত সোধা হৈছে যে কেনেকুৱা ধৰণৰ জীৱ জন্তু গছত বাস কৰে যিবোৰ আমি কুৰ্গত পাওঁ। এই প্ৰশ্নটো আমাৰ লেচনটোত কৈ দিয়া নাই যে এইটো গছত বাস কৰে অমুক তমুক, ভালদৰে কৈ দিয়া নাই, কিন্তু এক্সামিনাৰে তোমালোকৰ কমন চেঞ্চ চাবলৈ এনেকুৱা ধৰণৰ প্ৰশ্ন ৰাখিব পাৰে যে সাধাৰণ মানে বস্তু এটা বিচাৰ কৰি চাব পাৰে নে নাই পৰীক্ষাৰ্থীসকলে, তেনেদৰে চাব পাৰে। ইয়াতে যিহেতু প্ৰশ্নটো সোধা হৈছে যে কেনেকুৱা ধৰণৰ প্ৰাণী গছত বাস কৰে, তেতিয়া আমি অপশ্যনবোৰ প্ৰথমতে চাই লওঁ। অপশ্যনত কি কোৱা হৈছে, কোৱালাছ এণ্ড পাণ্ডাছ। এইটো সঁচা কথা যে কোৱালা আৰু পাণ্ডা গছত থাকে, কিন্তু কুৰ্গত পায় নে নাপায় সেইটো চাই ল'ব লাগিব আমি, নহয় জানো? ইয়াতে বি নম্বৰত কৈছে স্কুইৰেলছ এণ্ড লাংগুৰ্ছ। ঠিক আছে, আৰু চি নম্বৰত কোৱা হৈছে পেৰটছ এণ্ড টকানছ, অৰ্থাৎ পেৰটটো আমি পাই তাতে গম পাওঁ। ঠিক আছে, পেৰট মানে ভাটৌ চৰাই, কিন্তু ইয়াতে ছেকেণ্ড বিট যে কৈছে সেইটো পাই নে নাই জানিব লাগিব। তাৰ উপৰিও ডি নম্বৰত কি কৈছে চোৱা, ডি নম্বৰত কৈছে শ্লথছ মানে বিয়াৰ, হয়নে? শ্লথ বিয়াৰ বা আৰু কি কৈছে, ইয়াতে তোমালোকে এলিমিনেট কৰি এনচাৰটো চাই লোৱা। এনচাৰটো আহি গৈছে আমাৰ, এনচাৰটো হৈছে স্কুইৰেলছ এণ্ড লাংগুৰ্ছ। ঠিক আছে, কিন্তু বহুতে ভাবিব পাৰে যে কোৱালা পাণ্ডা দেখোন গছত থাকে, এইটো কিয় নহ'ল, বা পেৰট দেখোন গছত থাকে, নহয় জানো? এতিয়া 77 নম্বৰটো চোৱা, হোৱাট ইজ এ ছাৰপ্ৰাইজিং এনকাউণ্টাৰ ফৰ ভিজিটৰ্ছ ইন কুৰ্গ। যদি কুৰ্গত কোনোবাই ভিজিট কৰিবলৈ যায় তাৰ কাৰণে ছাৰপ্ৰাইজিং এনকাউণ্টাৰ কি হয়, অৰ্থাৎ তেওঁ ছাৰপ্ৰাইজ কোনটো কথাত হ'ব, কোনটো বস্তু লগ পালে তেওঁ অতিকৈ আচৰিত হ'ব। ঠিক আছে, প্ৰশ্নটো হৈছে কুৰ্গত যদি কোনোবাই যায় তেওঁ কোনটো বস্তুত আচৰিত হ'ব, কোনটো বস্তু লগ পালে আচৰিত হ'ব। ইয়াতে এ নম্বৰত কোৱা হৈছে মিটিং লোকেল ট্ৰাইবছ, অৰ্থাৎ স্থানীয় মানে জনজাতিসকলক লগ পাই কিনে আচৰিত হ'ব পাৰে। বি নম্বৰত কোৱা হৈছে ৰানিং ইনটু বুদ্ধিষ্ট মংকছ, যদি বুদ্ধিষ্ট মংকবিলাকক লগ পায় তাতে আচৰিত হ'ব পাৰে। ঠিক আছে, ইয়াৰ উত্তৰটো কি হ'ব, বি নম্বৰ। ঠিক আছে, বি নম্বৰটো, কাৰণ কুৰ্গত আমি আচৰিত হ'ব লগা বস্তু এইটোৱে। ঠিক আছে, বাকী কেইটা বস্তু চোৱা। এতিয়া 77লৈ আহা। 77ত কি কৈছে, হোৱাট ইজ এ মেজৰ এট্ৰেকশ্যন ফৰ ট্ৰেকাৰ্ছ ইন কুৰ্গ, অৰ্থাৎ ট্ৰেকিং কৰোঁতে কুৰ্গত আটাইতকৈ মানে মেজৰ এট্ৰেকশ্যন কি হয়। তোমালোকে জানাই যে ট্ৰেকিং মানে কি, নহয় জানো? ট্ৰেকিং মানে এনেকুৱা ৰাস্তা এটাৰে দৌৰা বা খোজকাঢ়া এনেকুৱা ধৰণৰ, হয়নে?
ইয়াতে মেজৰ এট্ৰেকশ্যন কি হ'ব পাৰে কোনোবা যদি কুৰ্গত ট্ৰেকিং কৰিবলৈ যায় আৰু তাৰে আটাইতকৈ মেজৰ এট্ৰেকশ্যন কি হয় ইয়াতে কোৱা হৈছে ৱাটাৰফল বি নম্বৰত কোৱা হৈছে ৱাকিং ট্ৰেইলছ চি নম্বৰত কোৱা হৈছে ৱাইল্ড লাইফ ছাফাৰিজ আৰু ডি নম্বৰত কোৱা হৈছে মাউণ্টেইন লজেছ অৰ্থাৎ ইয়াৰে অপশ্যন কেইটা তোমালোকে বুজি পাইছানে ভালদৰে তোমালোকে অপশ্যন বিটো মনত ৰাখিবা ৱাকিং ট্ৰেইলছ এই তাতে গ'লে বৰ সুন্দৰ বুলি কৈছে ৱাকিং ট্ৰেইলছবোৰ এই কথা মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল 78 লৈ আহা 78ত কোৱা হৈছে হাউ ইজ দ্য ৱেডাৰ ইন কুৰ্গ ডিউৰিং দ্য ছিজন অফ জয় এতিয়া ছিজন অফ জয়ত বতৰটো কেনেকুৱা থাকে ঠিক আছে যিহেতু তোমালোকক এইটো প্ৰশ্নই উৰাই ঘূৰাই মই দুটা তিনিটা প্ৰশ্ন বনাইছো এতিয়া তোমালোকক যদি এক্সামিনাৰে চাবৰ কাৰণে যে এই প্ৰশ্নটো এনেকৈ দিলে পাৰিবনে নাই ইয়াতে কি সুধিছে প্ৰশ্নত বুজি লোৱা হাউ ইজ দ্য ৱেডাৰ ইন কুৰ্গ ডিউৰিং দ্য ছিজন অফ জয় যে ছিজন অফ জয় কেতিয়া হয় কিমান সময়ত হয় নহয় জানো আৰু যেতিয়া ছিজন অফ জয় চলি থাকে তেতিয়া বতৰটো কেনেকুৱা থাকে অপশ্যন কেইটা চাই লোৱা ইয়াত এ কোৱা হৈছে যে এক্সট্ৰিমলি কল্ড বৰ ঠাণ্ডা হৈ থাকে বুলি কোৱা হৈছে বি নম্বৰত কোৱা হৈছে হট এণ্ড ড্ৰাই গৰম আৰু শুকান পৰিৱেশ এটা বিৰাজ কৰে বুলি কোৱা হৈছে চি নম্বৰত কোৱা হৈছে পাৰফেক্ট উইথ ছাম শ্বাৱাৰ্ছ অৰ্থাৎ চি নম্বৰটো এনচাৰ হ'ব চি নম্বৰত কি কৈছে পাৰফেক্ট উইথ ছাম শ্বাৱাৰ্ছ অৰ্থাৎ অতি উপযুক্ত বুলি কোৱা হৈছে আৰু লগতে সেই সময়ত বৰষুণো দিয়ে বুলি কৈছে অলপ চলপ ঠিক আছে সৰু সুৰা বৰষুণ দিয়ে 79টো চোৱা হোৱাট টাইপ অফ ব্ৰিজ লিডছ টু দ্য আইলেণ্ড অফ নিসৰ্গধামা ইন কুৰ্গ ইয়াতে এই প্ৰশ্নটো তোমালোকে আইলেণ্ডৰ ওপৰত আমি দুটা প্ৰশ্ন ইতিমধ্যে পাইছিলো যে দ্বীপটোৰ নাম কি সেইটো হৈছে নিসৰ্গধামা নহয় জানো আৰু দ্বীপটোৰ মাটিকালি কিমান সেইটো আছিলে 64 একাৰ এতিয়া এই দ্বীপটোৰ ওপৰতে আন এটা প্ৰশ্ন যে দ্বীপটোলৈ যদি কোনোবাই যাব লাগে কেনেকুৱা ধৰণৰ দলং বা সাঁকোৰ দ্বাৰা যাব লাগিব বা কেনেকৈ যোৱা ৰাস্তাটো কি এইটো হৈছে প্ৰশ্নটো ইয়াতে এ নম্বৰ অপশ্যনটোত কোৱা হৈছে যে ছাছপেনশ্যন ব্ৰিজ আছে এতিয়া তোমালোকে ছাছপেনশ্যন ব্ৰিজ কি হয় আমাৰ তাতে পাঠটোত আছিলে নেকি ছাছপেনশ্যন ব্ৰিজ তাৰপিছত বি নম্বৰত কোৱা হৈছে ৰ'প ব্ৰিজ যে ৰছীৰ দলং আছিলে চি নম্বৰত কোৱা হৈছে যে ষ্ট'ন ব্ৰিজ আমাৰ উত্তৰটো আহি গৈছে উত্তৰটো কি হ'ব ৰ'প ব্ৰিজ তোমালোকে মনত ৰাখিবা নিসৰ্গধামত যাব লাগিলে ৰ'প ব্ৰিজৰ মাজেদিহে যাব লাগিব অৰ্থাৎ ৰছীৰ দলঙৰ মাজেৰেহে যাব লাগিব এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি এই পাঠটিৰ শেষৰটো প্ৰশ্ন MCQ কৰিবলৈ ওলাইছো ইয়াতে প্ৰশ্নটো পঢ়ি লোৱা হোৱাট এডভেঞ্চাৰাছ এক্টিভিটি ইজ নট মেনশ্যনড ইন দ্য পাছেজ এবাউট কুৰ্গ অৰ্থাৎ কুৰ্গৰ বিষয়ে পাঠটিত যিখিনি কথা আছে সেই কথাখিনিৰ ভিতৰত যিটো পেছেজত যিটো পেৰেগ্ৰাফত এক্টিভিটি কিছুমানৰ কথা কোৱা হৈছে এডভেঞ্চাৰাছ এক্টিভিটি সেই এডভেঞ্চাৰাছ এক্টিভিটিবোৰৰ ভিতৰত তলৰ কোনটো বস্তুৰ উল্লেখ নাই ঠিক আছে এতিয়া তোমালোকে এই কথাটো মনত ৰাখিবা যে তাতে পেৰাগ্লাইডিং শব্দটোৰ উল্লেখ নাই অৰ্থাৎ পেৰাগ্লাইডিং বুলি যিবিধ খেল আছে সেইবিধ কুৰ্গত উল্লেখ নাই তাৰমানে তোমালোকে কুৰ্গত গৈ পেৰাগ্লাইডিং কৰিব নোৱাৰিবা বা আমি যদি যাওঁ তাতে পেৰাগ্লাইডিং নহ'ব সেয়েহে তোমালোকে আটাইবোৰ অপশ্যন মনত ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকল আমি কুৰ্গ পাঠটিৰ আটাইবোৰ প্ৰশ্ন উত্তৰ সামৰি ল'বলৈ যত্ন কৰিছোঁ আৰু আমি এই প্ৰশ্নটোৰে সৰ্বমুঠ 80টা MCQ প্ৰশ্ন উত্তৰ আলোচনা কৰিলোঁ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে আমাৰ এই কুৰ্গ পাঠটিৰ ওপৰত প্ৰস্তুত কৰা এই MCQ প্ৰশ্ন উত্তৰৰ দ্বাৰা লাভান্বিত হ'বা আৰু তোমালোকে লগতে তোমালোকৰ সমনীয়াবোৰকো তোমালোকে আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা যাক দৰকাৰ আছে ঠিক আছে আৰু তোমালোক যদি আমাৰ চেনেলত নতুন বা তোমালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আশা কৰোঁ তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে এতিয়া আমি এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ তোমালোকৰ ভাল হওক ধন্যবাদ